ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতি এটা উদ্বেগজনক পৰিস্থিতি। আজি আটাইতকৈ চিন্তনীয় বিষয় চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিল যিখন আনিবলৈ বিচাৰিছে কেন্দ্ৰীয় চৰকাৰে, নৰেন্দ্ৰ দামোদৰ দেৱ মোদীয়ে আৰু অসম চৰকাৰে যিদৰে তাত হয়ভৰ দিছে, এইটো এটা চিন্তাজনক বিষয়। সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত আৰু প্ৰয়াত প্ৰধানমন্ত্ৰী ৰাজীৱজী গান্ধী ডাঙৰীয়াৰ নেতৃত্বত যিটো আমাৰ এটা অসম চুক্তি হৈছিলে, আৰু এই যিখন চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিল, এই বিলখন অনাৰ ফলত অসম চুক্তিখনক ভৰিৰে মোহাৰাই নহয়, কুঠাৰেৰে তেওঁলোকে বুকুত কুঠাৰ মৰাৰ নিচিনা এটা কাম কৰিবলৈ বিচাৰিছে। আজি অসম চুক্তি ৰূপায়ণত আপোনালোকে জানে, সেই সময়ৰ ছাত্ৰ নেতা প্ৰফুল্ল কুমাৰ মহন্তদেৱ, বিৰাজ কুমাৰ শৰ্মা, ভিৰু কুমাৰ ফুকন প্ৰত্যেকে ৰাজীৱজী গান্ধীৰ সন্মুখত একেলগে স্বাক্ষৰ কৰিছিল। আৰু সেইখন চুক্তিৰ পিছত ছাত্ৰ আন্দোলন কৰি যিয়ে আজি বিধানসভাত সোমাইছে, আজি চাইৰেন বজাই ফুৰিছে, আজি চেয়াৰমেন হৈ ফুৰিছে, আজি চাইৰেন লৈ পাইলট এস্কট লৈ ঘূৰিছে। ছাত্ৰ আন্দোলন সদৌ অসম ছাত্ৰ সন্থাৰ এই ছাত্ৰ আন্দোলন কৰাৰ কাৰণে, নহ'লে তেওঁলোকৰ বাপ জনমত তাত গৈ ভৰি দি নাপালেহেঁতেন। কিন্তু আজি তেওঁলোকে নিজৰ ভৰি মোহাৰি দিছে। আজি অসম গণ পৰিষদৰ কেইটামান মন্ত্ৰী, কেইটামান চেয়াৰমেনৰ লোভত, কেইটামান ডিপাৰ্টমেণ্টৰ লোভত, টকাৰ শখত আজি তেওঁলোকে নিশ্চুপ হৈ আজি একদম চকুমুটা কুলিৰ ভাও ধৰিছে। অসমৰ জনসাধাৰণে ইয়াত মাত মাতিব। সদৌ অসম ছাত্ৰ সন্থাৰ অসম চুক্তিত অৱমাননা কৰাৰ কথা আমি কেতিয়াও সহ্য নকৰোঁ। চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিল যিখন আনিবলৈ বিচাৰিছে, তেওঁলোকে নিজৰ ভৰিত নিজেই কুঠাৰ মাৰিবলৈ বিচাৰিছে। আমি আশা কৰিছোঁ অসমৰ আগন্তুক সময়ত আমি চৰকাৰ গঠন কৰিম। চৰকাৰ গঠন এতিয়াও আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছে এই বিলৰ বিৰোধিতা কৰিছোঁ, অনাগত সময়ত কৰিম। আৰু আজি এওঁলোকক এই বিলখনে এওঁলোকক ক'ত লৈ যাব সেইদিনলৈ অপেক্ষা কৰক। অসমৰ জনসাধাৰণ আজি জাগ্ৰত হৈছে। সমগ্ৰ অসমত শদিয়াৰ পৰা ধুবুৰীলৈকে জাতি, ধৰ্ম, জনগোষ্ঠী সকলোৰ ঊৰ্ধত সকলোৱে আজি ৰাজপথত ওলাই আহিছে। আৰু যিদৰে এওঁলোকে প্ৰতিহিংসামূলক, যিদৰে অসমীয়া জাতিটোক, অসমৰ অধিকাৰক যিদৰে ভৰিৰে মোহাৰিবলৈ ওলাই আহিছে, তাৰ ৰাইজৰ কাঠগড়াত ইয়াৰ বিচাৰ হ'ব। কিয় পৰিব লগা হৈছে? এই জনসাধাৰণে তেওঁলোকক নেতা বনাইছে, জনসাধাৰণে ভোট দিয়াৰ কাৰণে মন্ত্ৰী হৈছে, জনসাধাৰণে ভোট দিয়াৰ কাৰণে বিধায়ক হৈছে। আজি তেওঁলোকে মূল সূত্ৰৰ পৰা আঁতৰি গৈছে। 50 টকা দি ফ্লেগ এখন উৰুৱাটো সহজ, কিন্তু জনসাধাৰণৰ হৃদয়ত তেওঁলোকে কুঠাৰ মাৰিছে। আজি অসম মুলুকত বিভিন্ন ঠাইত কেন্দ্ৰীয় মন্ত্ৰীকে আৰম্ভ কৰি, ৰাজ্যৰ মন্ত্ৰীকে আৰম্ভ কৰি বিভিন্ন আজি মানুহৰ প্ৰতিবাদৰ সন্মুখীন হ'ব লগা হৈছে। এইটো আৰম্ভহে হৈছে, চাই থাকক। অসমৰ জনসাধাৰণৰ লগত জুইৰ লগত খেলা কৰিছে। অসমৰ জনসাধাৰণে মৰিবলৈ ভয় নকৰে নিজৰ অধিকাৰৰ কাৰণে। এওঁলোকে ভাবিছে পাৱাৰ দেখাই, মিলিটাৰী দেখাই, পুলিচ দেখাই সকলোকে দমন কৰিব, এই মুখ বন্ধ কৰিব নোৱাৰে। এই আৰম্ভণিহে, আৰু কেইদিনমান পিছত দেখক আৰু কি হ'ব অসমত। এওঁলোকৰ ইয়াৰ বিৰুদ্ধে অসমৰ জনসাধাৰণ জাগ্ৰত, ৰাজপথত ওলাই আহিছে। আৰু যিদিনা জনসাধাৰণ ৰাজপথত ওলাই আহিব, সেইদিনাখন তেওঁলোকৰ ভালকৈ আৰু নিস্তাৰ নহ'ব।